হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ আপোনালোকে ভালে আছে। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম ভাৰতৰত্ন বঁটাৰ বিষয়ে। ভাৰতৰত্ন বঁটাটোনো কি, কাক কাক প্ৰদান কৰা হয়, কেতিয়াৰ পৰা এই বঁটা প্ৰদানৰ কাৰ্যসূচী আৰম্ভণি হৈছিল ইত্যাদিৰ বিষয়ে ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টোত মই কিছুমান পইণ্টত লিখিছোঁ, আপোনালোকে বুজিবলৈ নিশ্চয় সহজ হ'ব। ভাৰতৰত্ন প্ৰথমটো পইণ্টত লিখিছোঁ যে ভাৰতৰ সৰ্বোচ্চ সন্মান হৈছে ভাৰতৰত্ন। এই ভাৰতৰত্নটো হৈছে ভাৰতৰ সৰ্বোচ্চ সন্মান। 2 নম্বৰত কলা, বিজ্ঞান, সাহিত্য, খেল, সমাজ সেৱা আদি ক্ষেত্ৰত বিশিষ্ট সেৱা আগবঢ়োৱা ব্যক্তিক ভাৰতৰত্ন দিয়া হয়। 3 নম্বৰত এই বঁটা প্ৰদানৰ কাৰ্যসূচী আৰম্ভ হৈছিল 2 জানুৱাৰী 1954 চনৰ পৰা। 4 নম্বৰত আছে বছৰত এবাৰ এই বঁটা প্ৰদান কৰা হয়। 5 নম্বৰ চাব, 26 জানুৱাৰীত ৰাষ্ট্ৰপতিয়ে এই বঁটা প্ৰদান কৰে। তাৰপিছত 6 নম্বৰ চাব, ভাৰতৰত্ন এবাৰত সৰ্বোচ্চ 3জন ব্যক্তিক দিয়া হয়। তাৰপিছত আছে প্ৰথম 1954 চনত এই বঁটা প্ৰদান কৰা হৈছিল আৰু 3জন ব্যক্তিয়ে ভাৰতৰত্ন লাভ কৰিছিল। সেই ব্যক্তিসকল আছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, চক্ৰৱৰ্তী ৰাজগোপালাচাৰী, তাৰপিছত ডক্টৰ CP ৰমন। 8 নম্বৰ পইণ্টত আছে ভাৰতৰত্ন লাভ কৰা প্ৰথমগৰাকী মহিলা আছিল ইন্দিৰা গান্ধী, 1971 চনত লাভ কৰিছিল। তাৰপিছত 9 নম্বৰ পইণ্টত আছে ভাৰতৰত্ন লাভ কৰা প্ৰথম বিদেশী নাগৰিক। অৰ্থাৎ ভাৰতৰত্ন বঁটাটো ভাৰতীয়সকলৰ উপৰিও বিদেশী লোকসকলকো প্ৰদান কৰা হয় আৰু ভাৰতৰত্ন লাভ কৰা প্ৰথমগৰাকী বিদেশী নাগৰিক আছিল আব্দুল গাফ্ফাৰ খান। তেখেত পাকিস্তানৰ নাগৰিক। তাৰপিছত আছে 10 নম্বৰটো, এই বঁটা লাভ কৰাজনক এটা প্ৰমাণ পত্ৰ আৰু মেডেল দিয়া হয়, কোনো ধৰণৰ পইচা দিয়া নহয়। অৰ্থাৎ এই ভাৰতৰত্ন লাভ কৰা ব্যক্তিজনক এটা চাৰ্টিফিকেট আৰু এটা মেডেল প্ৰদান কৰা হয়, কোনো ধৰণৰ পইচা পাতি বা টকা পইচা দিয়া নহয়। তাৰপিছত 11 নম্বৰ পইণ্টত আছে লেটেষ্ট এৱাৰ্ডেড, অৰ্থাৎ লেটেষ্ট 2019 চনতহে ভাৰতৰত্ন প্ৰদান কৰা হৈছে আৰু 2019 চনত 3জন ব্যক্তিক প্ৰদান কৰা হৈছে। প্ৰথমটো হৈছে নানাজী দেশমুখ, মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছে। তাৰপিছত ডক্টৰ ভূপেন হাজৰিকাক প্ৰদান কৰা হৈছে মৰণোত্তৰভাৱে। তাৰপিছত প্ৰণৱ মুখাৰ্জীক প্ৰদান কৰা হৈছে। 12 নম্বৰ পইণ্ট হৈছে বৰ্তমান সময়লৈকে 48গৰাকী ব্যক্তিক ভাৰতৰত্ন প্ৰদান কৰা হয়। অৰ্থাৎ 1954 চনৰ পৰা ভাৰতৰত্ন প্ৰদানৰ কাৰ্যসূচীটো আৰম্ভ হৈছিল আৰু বৰ্তমানলৈকে 48গৰাকী ব্যক্তিক ভাৰতৰত্ন প্ৰদান কৰা হৈছে। গতিকে বন্ধুসকল, যদি এই ভিডিঅ'টোত কিবা ভুল ত্ৰুটি ৰৈ যায় আপোনালোকে নিশ্চয় কমেণ্টত জনাব আৰু ভাৰতৰত্নৰ বিষয়ে আপোনালোকে কি জানে নিশ্চয় কমেণ্টত আপোনালোকে লিখিব। ধন্যবাদ।